হেল্ল' গাইজ, আজি মই আকৌ ভাগিন ল'ৰাৰ পেংক কল ক'ব গৈছোঁ। ভিডিঅ'টো চাব ভালদৰে শুনিব, ভিডিঅ'টো চাই ভাল পাব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' কোন পাপু নেকি? ক'ত আছা? তিনিচুকীয়াত ক'ত থাকা তুমি? অঁ, চিনি পাইছানে? অঁ, এই তোমাৰ নাম্বাৰটো ইমান কষ্টকৈ বিচাৰি বিচাৰি পালোঁ ন। হা? এই প্ৰথমতে চিনাকি নিদিওঁ আৰু তোমাক এতিয়া। পিছে ঘৰৰ ফালে খবৰ খাতি ভাল? অঁ, ঘৰত গৈছিলা নাই? ঘৰত গৈছা নাই কৈছোঁ? অঁ, তিনিচুকীয়াত কিবা হা? চিনি পাবা, তুমি আমাৰ ইয়াত বিহু চাব আহিছিলা নহয়। তুমি ক'ত ক'ত বিহু চালা এইবাৰ? হা? বিহু ক'তো চোৱা নাই? আজিওতো তুমি তিনিচুকীয়া টাউন আহিছিলা যে। সেইটোৱেতো, আজিও তোমাক দেখিছিলে, মই মাতিম বুলি ভাবিছিলোঁ তোমাক। তেখেত তুমি বুলেটত ইমান স্পীড কৰিছা ন। মানে মাতিম বুলি মানে ভাবিছিলোঁ, লেকিন তুমি বুলেটৰ পাছফালে আছিলা নেকি? অঁ, কিন্তু তোমাৰ ফেচটো মানে অলপ বৰ ধুনীয়া লাগিছে। শুনা না, যদি কথা এটা কওঁ তুমি বেয়া পাবা নেকি? তোমাৰ পিছে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নাই? হা? ক'ৰ হয়? হা? তুমি কোৱা না প্ৰথমত। অঁ, কিমান দিন হ'ল ৰিলেশ্যনশ্বিপত থকা? এমাহ? এই পাৰিবা তেনেহ'লে বেকআপ দিবলৈ। মোৰ লগত ৰিলেশ্যন আহা না। এমাহ হোৱাই না, এই পাৰিবা প্লিজ আহা না। যেতিয়া ওচৰত লগ পাম তেতিয়াতো চিনি পাবা ন। আহা না প্লিজ। মই মানে তোমাৰ লগত ৰিলেশ্যন থাকিব বিচাৰিছোঁ। আহা না প্লিজ। মই তোমাক ভাল পাব বিচাৰোঁ। ছোৱালীজনী শুনা আকৌ, ছোৱালীজনীয়ে কোৱা কিমান ডাঙৰ কথা তুমি নিজে কোৱা। না পাৰি, তুমি মোক দেখিলে চিনি পাবা আৰু তুমি ক'বা কি য়েছ। মানে তোমাৰ গাৰ্লফ্ৰেণ্ডজনী ক'ৰ হয়? মই তাইক বুজাই দিম। না তুমি কোৱা প্ৰথমত, তুমি মই যদি কওঁ যদি চিনাকি ওলাই তেতিয়া তুমি তাক বেকআপ দিবা। দিয়া না, কিনো ইমানেই থাকিলাইচোন একমাহ। তেনেহ'লে তুমি তাক কি বিয়া পাতিম বুলি ভাবিছা নে টাইম পাছ কৰিম বুলি ভাবিছা? তেনেহ'লে বিয়া পাতিবা। সি যদি থাকে মানে বিশ্বাস নাই। সেইটো বা হয়, চেন্দেলৰ ফিটা কেতিয়া চেঙে কোনে ক'ব পাৰে ন। নাই প্লিজ, তথাপিতো এবাৰ ট্ৰাই কৰি চাব পাৰা। মানে এনেই কিবা এটা জেংটো উলিয়াব পাৰিবা ন। মানে আজিলৈকে তুমি ক'ত ক'ত লগ কৰিলা? এনেই সুধিছো আকৌ। মাতটো ধৰিব পাৰি নেকি? একো কিমান ৰচি চচি হ'লে ধৰিব পাৰি, কি মাতটো ধৰিব নোৱাৰি ন।
অঁ সেইটো কোৱা তুমি কৈছা আকৌ ধৰিব নোৱাৰি কিবা এটা বস্তু হ'লে ধৰিব পাৰি হয় নাই তুমি নিজে কোৱাচোন হা কওঁ জানো তোমাক আই লাভ ইউ প্লিজ ৰিপ্লাইটো দিয়া না সঁচাকৈ কৈছোঁ তোমাক মই বহুত ভাল পাওঁ মই তোমাক ভাল পাব বিচাৰোঁ আৰু মই তোমাক ভাল পাম আৰু তোমাক তিনিচুকীয়া টাউনত য'ত দেখিম তাতে তোমাৰ ওচৰত আই লাভ ইউ কম চবৰ আগত ঠিক আছে প্লিজ তোমাক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মই প্ৰথমতো একো নাই লাষ্টত মাজে মাজে চব কথা পাতি ঠিক হৈ যাব ন সেইটোৱেইতো মই অচিনাকি হয় অচিনাকি নাম্বাৰত ফোন কৰিছিলোঁ অচিনাকিয়ে লাগিব ন তোমাক অঁ ইমান কষ্টকৈ যে তোমাৰ নাম্বাৰটো বিচাৰি বিচাৰি পাইছোঁ তোমাক ফোন কৰিছোঁ তুমি যে কৈছা মোৰ গাৰ্লফ্ৰেণ্ড আছে অলৰেডি 1 মাহ হ'ল তুমি তাক ব্ৰেকআপ দি দিয়া নাই ইমান কষ্টকৈ বিচাৰিলোঁ কিমান বছৰ হৈ গ'ল বছৰ হোৱা নাই 7 মাহমান হ'ল তুমি ভাবিছ 7 মাহ আৰু 1 মাহ কিমান পাৰ্থক্য তুমিনো কি মুস্কিল কৰিলা কিমান দিন ট্ৰাই কৰিলা তাৰ লগত মইতো বিনা মুস্কিলত মানে তোমাক ভাল পাব বিচাৰিছোঁ ন মানে কথাটো কি হ'ল তুমি মেছেজত লিখি দিয়া নিচিনা কৰি দিয়া আৰু ভাল পাওঁ তোমাক হৈ গ'ল চব কামত নাই শুনা না তুমি যদিও মোক যদি ভাল মানে লাগিলে তুমি মোক ভাল নোপোৱাই তুমি মোক ৰিপ্লাইটো দিয়া তেনেহ'লে কিছ এটা দিয়া না প্লিজ কিছ এটা দিব পাৰিবা না মই তোমাক ভাল পাব বিচাৰোঁ মই তোমাক আই লাভ ইউ কৈছোঁ তুমি কিছ এটা দিব কৈছোঁ তোমাক কিছ এটা দিব নোৱাৰা নেকি নাই মই হয় সেইটোৱে কৈছোঁ ন হয় সেইটো কাৰণে মই তোমাক কৈছোঁ আকৌ ভাল লাগে তোমাক ভাল পাব বিচাৰোঁ আৰু তুমি কৈছা ডাইৰেক্ট ন 1 মাহ আছে নাই এজনীৰ লগত কিমান থাকিবা তুমি নিজে কোৱা আৰু যদি সি যদি পলাই যায় তুমি কি কৰিবা নাই আজিকালিতো এনেকুৱা চলি আছে ন বিজেপি চৰকাৰ দিন আহিছে আজিকালি কংগ্ৰেছৰ দিনটো গ'ল মই গম পাইছোঁ তুমি এদিন আহিবাচোন লগ কৰিম হা তিনিচুকীয়া টাউনত নাই লগ কৰিবতো পাৰিবা ন নাই লাগিলে ভাল কিনে 2-3 মান কথা পাতি লওঁ বুলি কোৱা তুমি এতিয়া ডাইৰেক্ট কৈ দিছা যে মোৰ গাৰ্লফ্ৰেণ্ড আছে 1 মাহ হৈছে ইমান কষ্টকৈ বিচাৰিছোঁ 7 মাহ লাগিছে তুমি ভাবিছোৱা তোমাৰ নাম্বাৰ বিচাৰি 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 আজি তোমাক ডাইৰেক্টলি একদম ওচৰৰ পৰা দেখিবলৈ দিল খুচ হৈ গ'ল মোৰ সঁচাকৈ কৈছোঁ আকৌ মই ঘুগুনি খাই থকা ঘুগুনিখিনি ওলাই গ'ল মুখৰ পৰা তোমাক দেখি গম পোৱা মোৰ লিপষ্টিক বেয়া হৈ গ'ল তোমাৰ কাৰণে হা মই কোন হওঁ তোমাক যেতিয়া যোনদিনাখন তুমি আহিম বুলি ক'বা লগ কৰিবলৈ সেইদিনাখনে মই তোমাক অল এভৰিথিং চব দিম ঠিক আছে নাই তুমি মই যাম লাগিলে তুমি বগী কোনখিনি থাকা কোৱাচোন প্লিজ কোৱা না হা তোমালোকৰ ঘৰটো বাগজানত হয় মই জানো লেকিন ঘৰটো দেখা নাই বাৰু অঁ হয় নাই না বাগজানত লগ কৰিবা নে মই হেৰিয়ত বৰগুৰিত লগ কৰিবা না চিন নাপালে কি লগ কৰিব নোৱাৰি তেনেহ'লে তুমি কাপোৰ দোকানত লগ কৰিব মানে যেতিয়া কাপোৰ কিনা তেতিয়া তুমি তাক চিনাকি নোহোৱা নেকি কথাটোতো নাহে উলিয়ালে আহিব হা তুমি প্ৰথমত কিছ এটা দিয়া এতিয়া কিছ এটা দিলেনো তোমাক কি খোৱা যাব তুমি নিজে কোৱাচোন হা
হেল্ল' বন্ধুসকল, আজি পেং ভিডিঅ' এটা কৰিলোঁ। আজি যদি ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ইমানতে সমাপ্ত।